নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই ৰেখাছ আছামিজ ৰেচিপি এণ্ড ব্লগলৈ লৈ আনিছোঁ এয়া উৰহি এতিয়া ওলাইছে বজাৰত, সেই গতিকে লৈ আনিলোঁ আজি উৰহি এখন ভাজি বনাবলৈ। গেছটো জ্বলাই এয়া কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন গৰম হৈছে, মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি যেতিয়া গৰম হৈছে ইয়াতে দি দিছোঁ আলু, 2টা আলু কাটি লৈছিলোঁ, এয়া দি দিছোঁ। আলুখিনি দি পেলাই হেতাখনেৰে অকণমান সময় লৰাই আছোঁ। অকণমান সময় লৰোৱাৰ পিছত গেছটো কমাই পেলাই ঢাকনখন মাৰি দিছোঁ। ঢাকনখন উঠাইছোঁ। আলু প্ৰায় সিজিছে। আলুখিনি কাঢ়ি ৰাখিলোঁ। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেখেতলোকক নমস্কাৰ জনাইছোঁ। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। গেছটো বহাই ল'লোঁ। পিঁয়াজ এটা কুটি ৰাখিছিলোঁ, জলকীয়া, কেঁচা জলকীয়া 4টামান ফালি পেলাই দি দিছোঁ একেলগতে, দি হেতাখনেৰে লৰাই আছোঁ। অকণমান সময় লৰোৱাৰ পিছত এয়া পিঁয়াজৰ খুব ধুনীয়া গোন্ধ আহিছে আৰু কেঁচা জলকীয়াৰ দি দিলোঁ উৰহিখিনি, যিখিনি মই আপোনালোকক প্ৰথমে দেখুৱাইছিলোঁ উৰহি, সেইখিনি মই ধুই মেলি ধুনীয়াকৈ কুটি ৰাখিছিলোঁ আৰু ইয়াতে দি অকণমান সময় লৰাই লৈছোঁ। অকণমান সময় লৰোৱাৰ পিছত ইয়াতে দি দিছোঁ নিমখ, হালধি আৰু নিমখ দি পেলাই হেতাখনেৰে লৰাই লৈছোঁ। অকণমান সময় লৰোৱাৰ পিছত যিখিনি আলু ভাজি ৰাখিছিলোঁ সেইখিনি দি দিছোঁ। আলুখিনি দিয়াৰ পিছত আকৌ অকণমান সময় লৰাই পেলাই গেছটো কমাই দিলোঁ আৰু ঢাকনখন মাৰি দিলোঁ। 2 মিনিটৰ পিছত ঢাকনখন খুলিলোঁ। এটা বিলাহী কাটি ৰাখিছিলোঁ, সেইটো দি দিছোঁ। এনেকৈ বিলাহী দিলে খাই খুব ভাল লাগে, সেই গতিকে বিলাহীটো দি পেলাই অকণমান সময় লৰাই লৈছোঁ। আকৌ ঢাকনখন মাৰি দিছোঁ। একেবাৰে গেছটো কমাই ৰাখিছোঁ। ভাপতে সিজিলে মানে গেছটো কমকৈ দি পেলাই খুব ভাল হয় খাবলৈ, সেই গতিকে এয়া যেতিয়া সিজিছে মানে 5 মিনিট 6 মিনিটমানৰ পিছত এনেকৈ ঢাকনখন খুলি পেলাই ভাজিখিনি লৰাই দিছোঁ। যদি নিসিজে আকৌ গেছটো কমাই পেলাই ঢাকনখন মাৰি ৰাখি থ'ব। মোৰ এইখিনি সিজি গৈছেই। আৰু ইয়াতে মই ধনিয়া আছিলে, ধনিয়া পাত কুটি দি দিছোঁ। এনেকৈ ধনিয়া পাত দিলে খাবলৈ ভাল লাগে, সেই গতিকে ধনিয়া পাতো দি দিলোঁ। ধনিয়াকেইডাল দি পেলাই হেতাখনেৰে অকণমান সময় লৰাই ল'লোঁ। আলুকেইডোখৰ ডাঙৰ ডাঙৰকৈ দি পেলাই এনেকৈ যদি বনাই খোৱা নাই, বনাই খাবচোন, আৰু বিলাহী এটা দি খুব খাবলৈ ভাল লাগে। আপোনালোকে খায়ো ভাল পাব। আৰু এনেকৈ মই বাতি এটাতে সজাই দিলোঁ। কিমান ধুনীয়া লাগিছে চাওকচোন, খাবলৈ খুব ভাল হয়। আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ।